বিশ্বনাথ কাৰ্বি লাইভৰ দৰ্শকসকললৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। টিম মাজুলীৰ এক ব্যক্তিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপ। ধুমুহাই বিধ্বস্ত কৰা 11টা পৰিয়াললৈ সাহায্য। কোভিড বিধি মানি 11টা পৰিয়ালক টিনপাত বিতৰণ কাৰ্যসূচী। আৰ্তজনক সহায়ৰ অনন্য যুঁজত সহযোগিতাৰ কামনা প্ৰণৱজ্যোতি কাশ্যপৰ। যোৱা 1 তাৰিখৰ দিনাখনি যি প্ৰবল ধুমুহা হৈছিলে সেই ধুমুহাত মানে মোৰ বহুত ক্ষয়ক্ষতি হ'ল। ঘৰৰ 3টা ঘৰ টিংপাত উৰাই নিলে আৰু ঘৰালি ঘৰটো ভাঙিলে। সেই প্ৰতি মুহূৰ্ততে আমাৰ মাজুলী টিম মাজুলীয়ে আহি মোক যথেষ্ট আৰু উৎসাহ মোক জগালে আৰু সেই মুহূৰ্ততে তেওঁলোকে মোক টিংপাত দিও যথেষ্ট সহায় কৰিছে আৰু খা খবৰ ইতিমধ্যে ৰখাই আছে। মই তেওঁলোকৰ হৈ অশেষ ধন্যবাদ। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশ্বনাথৰ বৰপথাৰত সামাজিক দূৰত্ব বজাই ৰাখি আজি 3 নং বৰপথাৰৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত বৰপথাৰ গাঁও পৰিচালনা সমিতি অৰ্থাৎ বৰপথাৰ ৰংৰূপ কেলাং আচঙৰ 17তম প্ৰতিষ্ঠা দিৱসৰ লগতে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি গাঁও পৰিচালনা সমিতিখনে বৃক্ষৰোপণ কাৰ্যসূচীও গ্ৰহণ কৰে। বৰপথাৰ ৰংৰূপ কেলাং আচঙৰ সভাপতি শ্ৰীযুত ললিত চন্দ্ৰ দেৱৰ নেতৃত্বত অনুষ্ঠিত হোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে 3 নং বৰপথাৰ গাঁও পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত সুৰেন ফাংচো, শ্ৰীযুত নিৰ্মল তেৰাং, শ্ৰীযুত কবিৰাম ৰংহাং, প্ৰাক্তন সাধাৰণ সম্পাদক শ্ৰীযুত ধীৰেন ক্ৰামছা, শ্ৰীযুত পূৰ্ণৱ ফাংচো, শ্ৰীযুত চাৰসিং তেৰণ, বালিচাং অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত বগিৰাম ক্ৰ, বৰপথাৰৰ যুৱক যুৱতী সংঘৰ সাধাৰণ সম্পাদক শ্ৰীযুত বিক্ৰম ক্ৰামছা, উপ সভাপতি শ্ৰীযুত অভিজিত ফাংচো, প্ৰাক্তন সভাপতি শ্ৰীযুত পূৰ্ণ তেৰাং, প্ৰাক্তন সাধাৰণ সম্পাদক শ্ৰীযুত শুভাৰাম ফাংচো, শ্ৰীযুত জয়ন্ত ইংতি আৰু পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত জয় সিং তেৰণৰ লগতে গাঁৱৰ যুৱক যুৱতী আৰু সংঘৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশ্বনাথৰ বিহালী সমষ্টি বাঘমৰা মৌজাৰ অন্তৰ্গত হলমাৰী গাঁৱৰ কোভিড ৰোগীসকলক বিশ্বনাথ জিলাৰ প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা প্ৰতিগৰাকী কৰোনা ৰোগীক প্ৰশাসনৰ হৈ লাট মণ্ডল ৰমেশ তেৰাং, লাট গাঁওবুঢ়া ৰামনাথ তেৰণ, বৰজাৰণী গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী বীণা টিমুংপি, ৱাৰ্ড সদস্য বুলু খৰুৱাৰ আৰু আশাকৰ্মী শ্ৰীমতী উমা নৰহে খাদ্য সামগ্ৰী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে।